নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ভিডিঅ'টোত আলোচনা কৰিম এছাম scert DLED পেড এক্সামৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ ইতিহাস তথা বুৰঞ্জীৰ প্ৰশ্ন উত্তৰ। গতিকে এই ভিডিঅ'টো চালে আপোনালোকৰ কিছু পৰিমাণে হ'লেও সহায় হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। লগতে এই চেনেলটোত অসমৰ বিভিন্ন এক্সামৰ প্ৰশ্ন উত্তৰ দিয়া আছে। চেনেলৰ হোম পেজত যাই সেই ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে। গতিকে অকণো সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম কুৱেশ্যনটো দিয়া আছে, আৰ্যসকলে প্ৰথম ভাৰতবৰ্ষলৈ অহাৰ সময়ত তেওঁলোক কি আছিল? ইয়াৰ উত্তৰ হ'ব পশুপালক। আৰ্যসকল প্ৰথম ভাৰতলৈ অহাৰ সময়ত তেওঁলোক পশুপালক আছিল। 2 নং কুৱেশ্যনটো হৈছে, আৰ্যসকলে ভাৰতত প্ৰথম ক'ত বাস কৰাৰ কথা জনা যায়? ইয়াৰ অপশ্যন দিয়া আছে দিল্লী, কাশ্মীৰ, পঞ্জাৱ আৰু বিহাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব পঞ্জাৱ। আৰ্যসকলে ভাৰতৰ প্ৰথম পঞ্জাৱ ৰাজ্যত বসবাস কৰিছিল। 3 নং প্ৰশ্নটো হৈছে, আৰ্যসকলৰ মূল্যৰ মান জোখা তথা মূল্যৱান দ্ৰব্যবিধ কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গোধন। আৰ্যসকলৰ মূল্যৰ মান জোখা তথা মূল্যৱান দ্ৰব্যবিধ আছিল গোধন। এইটো মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট, বিভিন্ন এক্সামত অহা দেখা যায়। নেক্সট কুৱেশ্যনটো হৈছে, সিন্ধু উপত্যকা সভ্যতাৰ বিকাশ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব ঋগ্বেদ ৰচনাৰ আগতে সিন্ধু উপত্যকা সভ্যতাৰ বিকাশ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, সিন্ধু উপত্যকাৰ লোকসকলৰ অৰ্থনীতিৰ বুনিয়াদ তলৰ কোনটো আছিল? ইয়াৰ অপশ্যন দিয়া আছে খনিজ পদাৰ্থ, শিল্পী, কৃষি আৰু মীন পালন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কৃষি। তেওঁলোকৰ অৰ্থনীতিৰ মূল বুনিয়াদ আছিল কৃষি। এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। ধ্বংসাৱশেষৰ প্ৰমাণ কৰে যে সিন্ধু উপত্যকাৰ লোকসকলে তেওঁলোকৰ অট্টালিকাবোৰ কিহেৰে সজাইছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, পৰা ইটাৰে তেওঁলোকৰ অট্টালিকাবোৰ সজাইছিল। নেক্সট কুৱেশ্যনটো হৈছে, কোনখন চহৰক মৃতকৰ চহৰ বুলি আখ্যা দিয়া হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, মহেঞ্জোদাৰো চহৰক মৃতকৰ চহৰ বুলি আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে, সিন্ধু সভ্যতাত মানুহৰ বাবে ঘোঁৰা আছিল? ইয়াৰ অপশ্যন হ'ব, শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অপৰিচিত জন্তু। সিন্ধু সভ্যতাত মানুহৰ বাবে ঘোঁৰা আছিল এবিধ অপৰিচিত জন্তু। নেক্সট কুৱেশ্যনটো হৈছে, তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ সিন্ধু উপত্যকাৰ মানুহে কৰা নাছিল? ইয়াৰ অপশ্যনবোৰ দিয়া আছে ৰূপ, টিন, ব্ৰজ আৰু লো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, লো। সিন্ধু উপত্যকাৰ মানুহে লোৰ ব্যৱহাৰ কৰা নাছিল। এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰ্যসকলৰ প্ৰধান জীৱিকা কি আছিল? ইয়াৰ অপশ্যন দিয়া আছে কৃষি, শিল্প বাণিজ্য, চাকৰি, যুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কৃষি। আৰ্যসকলৰ প্ৰধান জীৱিকা আছিল কৃষি। জাতিভেদ প্ৰথা কোন যুগৰ পৰা প্ৰকট হৈ পৰিছিল? ইয়াত অপশ্যন দিয়া আছে বৈদিক যুগত, পৰৱৰ্তী বৈদিক যুগত, গুপ্ত যুগত আৰু মৌৰ্য যুগত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, পৰৱৰ্তী বৈদিক যুগত জাতিভেদ প্ৰথা প্ৰকট হৈ উঠিছিল। নেক্সট কুৱেশ্যনটো হৈছে, মহেঞ্জোদাৰোক আন এক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মৃতকৰ নগৰ নামেৰে মহেঞ্জোদাৰোক জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে, সিন্ধু উপত্যকাৰ লোকসকলৰ ব্যৱসায়িক সম্পৰ্ক আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, পাৰস্য উপসাগৰ আৰু মেছপটেমিয়াৰ সৈতে সিন্ধু উপত্যকাৰ লোকসকলৰ ব্যৱসায়িক সম্পৰ্ক আছিল। আৰ্যসকলৰ অৰ্থনীতিত প্ৰধান ব্যৱসায়সমূহ আদান প্ৰদান কৰা মূল্যৰ একক আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, গৰু। নেক্সট কুৱেশ্যনটো হৈছে, আৰ্যসকলৰ পৰিয়াল আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, পিতৃপ্ৰধান। অৰ্থাৎ আৰ্যসকলৰ পৰিয়াল আছিল পিতৃপ্ৰধান। নেক্সট কুৱেশ্যনটো হৈছে, পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত কাৰ কাৰ মাজত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক, আৰু যদি চেনেলটোত প্ৰথম আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন এক্সামৰ বাবে প্ৰস্তুতি চলোৱা হয়। ধন্যবাদ।